হাই ফ্ৰেণ্ড, পুনৰ আহিলোঁ আন এটা ভিডিঅ' লৈ। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবচোন, বেয়া নাপায় যদি। আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক, ছাবস্ক্ৰাইবহে নকৰে, বেয়া পাইছোঁ দেই মই। ভিডিঅ'টো দেখিছেই আমি দুয়োজনে ওলাই আহিছোঁ। ভিডিঅ'টো 4 জানুৱাৰী ছানডে দিনাৰ হয়। আপলোড কৰা বাৰু দেৰি হ'ল। সেইদিনা প্ৰগ্ৰামো কেইবাটাও আছিল। মই টাউন আহিছোঁ চেকআপৰ বাবে, কাৰণ মোৰ বেবীটো ভাল আছেনে নাই কেইলৈতো থাকিবই লাগিব এতিয়া, হয়নে? তাৰপিছত চেকআপ কৰি ডাইৰেক্ট মই পিকনিক প্লেচ পালোঁগৈ। মানুহজনে তাত থৈ আহিলগৈ মোক। মানে আমাৰ কৰ্ডৰ ফালৰ পৰা খানা আছিল, চ' তালৈ গ'লোঁ। মই খাব নোৱাৰিলোঁ। লগ বন্ধুৰ লগত অলপ টাইম থাকিলে মনটো ভাল লাগে, হয় নহয়নে? কিমাননো আৰু ঘৰতে সোমাই থাকিম, কাম কৰি থাকিম। সেইকাৰণে মানে অলপ মনটোকে ফ্ৰেছ কৰি আহোঁ বুলি ওলাই গ'লোঁ সেইদিনা। পিকনিকৰ ঠাইখিনি পালোঁ। দেখিছেই চাগে, চিনাকি চাগে, কাৰোবাৰ বহুতৰে চিনাকি চাগে এই পিকনিক প্লেচটো। এইফালে আকৌ মোৰ লগৰজনী দদায়েকে পূৰা অকলে মানে ধেমালি খেলি আছে আৰু অলপ ভিডিঅ' কৰি দিলোঁ মনে মনে। এইফালে আমাৰ দাদা বাইদেউ আৰু লগ বন্ধুবোৰে চাহ, ব্ৰেড, বইল কণী খোৱাত ব্যস্ত। ময়ো বা খালোঁ। মাছ মাংস খাব নোৱাৰিলেও কণীকে 2টা খালোঁ আৰু মই। এইফালে আমাৰ ছাৰে গান গাইছে। ভিডিঅ' অলপ কৰি দিলোঁ। ছাৰে বৰ ধুনীয়াকৈ গান গায় কিন্তু দেই। আৰু আমাৰ প্ৰতাপ দাও গান গায়। প্ৰতাপ দাই বৰ ধুনীয়াকৈ গান গাইছে। আৰু আমাৰ মৃণাল দাও গান গাইছে। সেইখিনি ভিডিঅ' বাৰু মাজতেতো কথা ক'ব নোৱাৰিম, সেইকাৰণে আপোনাৰ লগত আগতেহে কৈ দিছোঁ। এই আমাৰ ত্ৰিমূৰ্তি বান্ধৱী। এইফালে চাওক, খানা পিনা বনাই আছে। হৈছেগৈ, মই গৈ পোৱালৈ আধাখিনিয়ে বনাই হৈ গ'ল। এয়া দেখিছে নহয়, আমি খোৱা বোৱাত ব্যস্ত হৈ গ'লোঁ সকলোৱে। আমাৰ ছোৱালীখিনিকে আগতীয়াকৈ খাব দিলে, আৰু ছোৱালী ইমান বেছি নাছিলেও বাৰু, মানে আমি আগতীয়াকৈ খাই ল'লোঁ গৰমে। তাৰপিছত মই খাই বৈ ঘৰলৈ বুলি সোনকালে গুচি আহিলোঁ। ঘৰতো এইফালে ঘৰৰ মানুহবিলাকে সান্দহ খুন্দাত ব্যস্ত। এই টিকলিজনীয়ে আকৌ সান্দহ খুন্দো বৰ আপত্তি কৰি আছিল ঢেঁকী দিওঁ। সেইকাৰণে তাই ঢেঁকী দিয়া ভিডিঅ' অলপ কৰি ৰাখিলোঁ। ৰ'বা, তোমাক মই ভাইৰেল কৰি দিম ঢেঁকী দিয়া, তেতিয়াহে তোমাক ঢেঁকী দিবলৈ মানুহে মাতিব, হয়নে? সেইকাৰণে অলপ ভিডিঅ' কৰিলোঁ। খাব লাগিছে দে। নাই, ইয়াত আকৌ উঠি আছে, তাই ঢেঁকী দি আছে সেইকাৰণে। ভিডিঅ' ৰান্ধনি মায়ে মুখখন অকণমান দেখাই দিব। এইফালে শাকৰ লগত কাৱৈ মাছ আৰু শ'ল মাছৰ চব্জি বনাই আছে ভিনদেউ আৰু বৌহঁতে। এইফালে মাছ পিটিকা, মানে মাছ পুৰা গৈছে, মাছৰ পিটিকা খাব আৰু। তেনেকৈ সান্দহ খুন্দি সকলোৱে খাই কৰি লৈ ৰাতি ভিনদেউহঁতৰ ঘৰলৈ গ'ল। আমিও শুবলৈ লৈছোঁ আৰু। আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপাহৰিব দেই সকলোৱে।